হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে? সকলোৰে মোৰো ভাল। আজি ভাবিলোঁ ঘৰতে এনেই আছিলোঁ, ডিমৰ কাৰীকে বনাওঁ। ডিমৰ কাৰীনো কোনে বনাব নাজানে ন, চবেই জানে। ভাবিলোঁ নতুনকৈ চেনেলটো খুলিছোঁ যেতিয়া আৰু এইকণ অকণমান ৰেকৰ্ডিং কৰি থওঁ। তাতে কি জানে, কেমেৰাটো ধৰি দিবলৈও কোনো নাই। অকলে ঘৰতে ৰুমতে আছিলোঁ। ভাবিলোঁ নিজে কেমেৰাটো ধৰি কিনো কৰিম আৰু ভিডিঅ' এটাকে বনাওঁ। আমি মানুহ দুজনেই থাকোঁ ন, সেইটো কাৰণে বেছি বনোৱা নাই, অকণমান বনাইছোঁ আৰু আপোনালোকে চাবচোন কেনেকুৱা হয়। ডিমখিনি বইল কৰি ল'লোঁ, লগতে আলুখিনিও বইল কৰি আপোনালোকে জানেই ন বনাব। ধুনীয়াকৈ ভাজি মেলি ল'লোঁ। ভাজি মেলি লোৱাৰ পিছত আৰু বিলাহী, পিঁয়াজ, অকণমান নহৰু দিলোঁ, খুন্দি লৈছোঁ। সেই গোটেইখিনি তেলতে আৰু দি দিলোঁ। চবেই বনোৱাৰ দৰে আৰু বিশেষ তেনেকৈ একো নাই। তথাপিতো কেতিয়াবা অকলে ৰুমত থাকি অশান্তি লাগে ন, তেতিয়া ভাবোঁ কিবা এটা কৰোঁ বুলি। সেইটো কাৰণে ভাবি বোলো চেনেল এটাকে খোলোঁ, ৰাইজেনো মৰম দিয়ে নে নিদিয়ে চাওঁচোন বাৰু। আপোনালোকে মৰম কৰিব হা, তেতিয়া মই ইয়াতকৈও ভাল ভিডিঅ' দি থাকিব পাৰিম। ঢেকীয়াখোৱা নামঘৰলৈ যোৱা ভিডিঅ'টোত আপোনালোকে বহুতখিনি মৰম দিলে। মই ভবাই নাছিলোঁ আপোনালোকে যে ইমান সুন্দৰকৈ ভিডিঅ'টো চাব। পাৰিলে আপোনালোকো যাবচোন বাৰু, ভাল লাগে তেনেকৈ ভাদ মাহত গৈ। এয়া ডিম, বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। অকণমান পানী দিছোঁ গলাই যাবলৈ। বস্তুটো যিমানে গলি যায় তেতিয়া মানে ভাল লাগে। আৰু কিছুমানে মিক্সিতো পিচি দিয়ে, মিক্সিত পিচি দিলেও ভাল লাগে, কিন্তু মই এনেকৈ গলাই পেলাই বনাইছোঁ। আৰু মানে কি কৰোঁ, মই সদায় বস্তু বনালে অকণমান টাইম লৈ বনাওঁ, কম জুইত বনাওঁ, টাইম লৈ বনাওঁ। হয়তো সেইটো কাৰণে খাই ভাল পায় নেকি মানুহজনে, মই ৰন্ধা। নেক্সট ভিডিঅ' মই কিবা বেলেগ দিম আৰু, কিন্তু এতিয়ালৈকে ভবা নাই কি দিম। তথাপিতো চেনেলটো আপোনালোকে মৰম কৰি দিব আৰু অকণমান। আপোনালোকে যদি চাই ভাল পায় ভিডিঅ'বোৰ, তেতিয়া মই নিশ্চয় আৰু ভাল ভিডিঅ' দিব পাৰিম। এয়া মোৰ প্ৰায়খিনি হ'লেইগৈ বনাই। অকণমানকৈ পানী দি আছোঁ আৰু তেতিয়া মানে বস্তুটো গলি ধুনীয়াকৈ টেষ্টটো তেতিয়া আহে। আৰু দুজনলৈ দুটা ডিম থৈ পেলাই বাকী এটা বেছিকৈ দিছিলোঁ। এইটো পানী ছিঙি একদম মিহলাই দিছোঁ যাতে মানে টেষ্টটো আহে আৰু। এয়া ভাত ৰেডি হৈ গ'ল। ভাত, ডিমৰ দম, তাৰপিছতে দিলোঁ আপোনাৰ তিয়ঁহ অকণ, ধুনীয়াকৈ বনাই থোৱা খৰিচাৰ আচাৰ অকণ, লগতে দুটা শুকান জলকীয়া ধুনীয়াকৈ ভাজি থৈছিলোঁ। ভাবিলোঁ বেলেগে ধুনীয়াকৈ সজাই দিয়াৰ দৰে ময়ো ধুনীয়াকৈ থালিখন সজাই দিলোঁ। ভাত ৰেডি।